আজি বাৰু বতৰটো অলপমান মানে ভল্টেজটো কমিছে, তথাপিতো এইটো চাইডে পানী দিয়া ভাত, পিঁয়াজ আৰু ভাজি ধুনীয়াকৈ খাই বলিলোঁ। মই ওলালোঁ ডাকঘৰলৈ বুলি, তথাপিতো মই ওলালোঁ বিপুৰালে বুলি মই পালোঁ, আৰু ট্ৰেফিকতটো সদায় ৰখিবই লাগে, উপায় নাই। ৰাইজ অকল ডেইলি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেলেঞ্জটো হৈছে 4:30 আগত, কিন্তু ভিডিঅ' বনোৱা জোচতে মানে 3টা বজাতে সাৰ পাইছিলোঁ। শুনিলে মাতবিলাক চৰাই চিৰিকটি কিমান এটা ধুনীয়া মাত। বাৰু এইটো চাইডে আমাৰ বত্তাও ধুনীয়াকৈ ফুৰিবলৈ আহিছিলে, তো তাৰপিছতনো কি আৰু অলপমান নিয়ৰ গছকো বুলি এই সেউজীয়া বনখিনিৰ ওপৰতে অলপমান খোজকাঢ়িলোঁ। তাৰপিছত মুখ হাত ধুই খাই ল'লোঁ মেগী। সেয়া মেগী বাৰু আজি বনোৱা নহয়, কালি ৰাতিয়ে বনাই থৈছিলোঁ। তাৰপিছত গাইছ বতৰটো ইমান বেয়া নহয়, তো গতিকে এইটো চাইডে কঁঠাল খোৱাটো লাগিলোঁ, কঁঠালো খালোঁ। তো তাৰপিছত যোৱা কেইদিনৰ আগতকৈ আজি বাৰু বতৰটো অলপমান মানে ভল্টেজটো কমিছে, তথাপিতো এইটো চাইডে পানী দিয়া ভাত, পিঁয়াজ আৰু ভাজি ধুনীয়াকৈ খাই বৈ ল'লোঁ। তো তাৰপিছত মই ওলালোঁ ডাকঘৰলৈ বুলি, কিন্তু ডাকঘৰ আহি গম পাইছোঁ যে আজি কামটো নহ'লে, মানে সোমবাৰেহে মাতিছে। কি ক'ব, উপায় নাই, আকৌ ঘৰলৈ বুলি আহিলোঁ। বাৰু প্ৰায় 2টামান বাজিছে, তো তেনেকুৱাতে বতৰটো চাওকচোন, বৰষুণ আহোঁ কেইটোপালমানতো পৰিছে বৰষুণ, তথাপিতো মই ওলাই ল'লোঁ বিপুৰালে বুলি, মানে দোকানৰ এটা বস্তু আনিব লাগে। তো তেনেকৈ আহি পালোঁ, আৰু ট্ৰেফিকতটো সদায় ৰখিবই লাগে, উপায় নাই। বাৰু গাইছ আজিতো গ'ল, তো আকৌ লগ পাম 15 তাৰিখে।